আব্ৰাহাম লিংকন জন্ম 1809 চনৰ 12 ফেব্ৰুৱাৰী এটি দৰিদ্ৰ পৰিয়ালত তেখেত আমেৰিকাৰ 16তম প্ৰেছিডেণ্ট ক্ষমতাত অহাৰ পিছত প্ৰথম যে মহৎ কামটো কৰে সেইটো হ'ল ডাক প্ৰথাৰ উচ্ছেদ এই মানুহজনে তেওঁৰ পুত্ৰক শিক্ষাগুৰুৰ ওচৰত পঠোৱাৰ সময়ত এখন চিঠি প্ৰেৰণ কৰিছিল চিঠিটো আছিল এনেধৰণৰ মাননীয় মহাশয় মোৰ ল'ৰাজনক জ্ঞান অৰ্জনৰ কাৰণে আপোনাৰ ওচৰলৈ প্ৰেৰণ কৰিলোঁ তাক এজন আদৰ্শ মানুহ হিচাপে গঢ়ি তুলিব এইটোৱে আপোনাৰ ওচৰত মোৰ বিশেষ অনুৰোধ মোৰ সন্তানক অৱশ্যই শিকাব সকলো মানুহেই ন্যায়পৰায়ণ নহয় সকলো মানুহেই সত্যবাদী নহয় তাক এইটোও শিকাব প্ৰত্যেক অসভ্যজনৰ মাজতো এজন বীৰ থাকিব পাৰে প্ৰত্যেক স্বাৰ্থপৰ ৰাজনীতিকৰ মাজতো এজন নিস্বাৰ্থ নেতা থাকে তাক শিকাব প্ৰত্যেক শত্ৰুৰ মাজতো এজন বন্ধু থাকে মই জানো এইবোৰ শিকোঁতে তাৰ বহু সময় লাগিব তথাপিও যদি পাৰে তাক শিকাব $5 ৰাস্তাত পোৱাতকৈ এটি উপাৰ্জিত ডলাৰ অধিক মূল্যৱান তাক এইটোও শিকাব যে কেনেকৈ পৰাজয় মানি ল'ব লাগে আৰু কেনেকৈ বিজয় উল্লাস উপভোগ কৰা হয় হিংসাৰ পৰা দূৰত থকাৰ শিক্ষাও তাক দিব যদি পাৰে নীৰৱ হাঁহিৰ গোপন সৌন্দৰ্য তাক শিকাব তেওঁ যেন প্ৰথমৰ পৰা এই কথা বুজিবলৈ শিকে যিসকল অত্যাচাৰী সেইসকলক সহজতে আয়ত্ব কৰা যায় কিতাপৰ মাজত যি ৰহস্য লুকাই আছে সেইটো তাক শিকাবলৈ বুজাবলৈ শিকাব মোৰ ল'ৰাজনক শিকাব বিদ্যালয়ত নকল কৰাতকৈ অকৃতকাৰ্য হোৱাটো বহুত বেছি সন্মানজনক নিজৰ ওপৰত তাৰ যেন সুমহান আস্থা থাকে আনকি সকলোৱে যদি সেইটোক ভুল বুলিও ভাবে তাক শিকাব ভদ্ৰ ব্যক্তিসকলৰ প্ৰতি ভদ্ৰ আচৰণ কৰিবলৈ কঠোৰসকলৰ প্ৰতি কঠোৰ হ'বলৈ মোৰ সন্তানে যাতে এই শক্তি পায় তেওঁ যেন সকলোৰে কথা শুনে আনকি তাক সত্যৰ পৰ্দাত চেকি অকল যেন ভালটোৱে গ্ৰহণ কৰে এই শিক্ষাও তাক দিব তেওঁ যেন শিকে দুখৰ মাজতো কেনেকৈ হাঁহিব লাগে আনকি কান্দনৰ মাজতো যে লাজ নাই এই কথা তাক বুজাবলৈ শিকাব যিসকল নিৰ্দয় নিৰ্মম সেইসকলক যেন তেওঁ ঘীন কৰিবলৈ শিকে আৰু অতিৰিক্ত বিশ্ৰামৰ পৰা তেওঁ যেন সাৱধান থাকে মোৰ সন্তানৰ প্ৰতি সদায় ভাল ব্যৱহাৰ কৰিব কিন্তু আদৰ নকৰিব কাৰণ জুইত পুৰিলেহে লোহ বিশুদ্ধ হয় মোৰ সন্তানৰ যেন অধৈৰ্য হোৱাৰ সাহস নাথাকে থাকে যেন সাহসী হোৱাৰ ধৈৰ্য তাক আৰু শিকাব যে নিজৰ প্ৰতি তাৰ যেন শ্ৰদ্ধা আৰু বিশ্বাস থাকে আৰু তেতিয়াহে তাৰ শ্ৰদ্ধা আৰু বিশ্বাস থাকিব মানৱ জাতিৰ প্ৰতি সশ্ৰদ্ধ চালাম আব্ৰাহাম লিংকন সাবস্ক্ৰাইব কৰক মুক্ত কণ্ঠ অসম ইউটিউব চেনেল আৰু বেল আইকনত প্ৰেছ কৰক নতুন ভিডিঅ' সকলোৰে আগত চাবৰ কাৰণে